guys, Shikha's vlogger. Oi neta video loi apnalok hokoluke swagatam janaisu. Aji moi apnalokor kare eta bahut dhuniya video loi aisu. Akha korisu apnaloke video tu sai bhal pabo. Tike skip nokori video tu hekolage sai thakibo. Gotike bolok aji video tu me arambho. So guys, aji ami goi asu Khanapara veterinary field. Tat hoy ase Hunar Haat expo. গতিকে আজিৰ ভিডিওটো বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে স্কিপ নকৰি আপোনালোকে ভিডিওটো মোৰ লগত শেষলৈকে চাই থাকক গতিকে বলক তো গাইস আমি গৈ আছো পোৱাগে নাই কিমান ভিৰ মানুহ চাওক কিমান মানুহ পুৰা দোকান বাহিৰতো বহিছে ভিডিওটো আছে তো চাই থাকক ভিডিওটো আপোনালোকে মেইন গেটখন পাইছো হিয়াৰ এতিয়া तो আমি পালোহি ভবাতকৈ বহুত বেছি ধুনীয়া বলবা দেখাও অলপ বহুত বেছি ভাল লাগিছে আপোনালোক কি কম বহুত মানুহ বহুত বেছিয়ে ভাল লাগিছে ভবাতকৈ বহুত বেছি ভাল লাগিছে ধান দিছোৱা বনোৱা আছে তো ওপৰকেইটাও দেখাই দিয়া ভাল লাগিছে সব এলা সব ধানে ট্যালেন্ট সব ধানৰ ওয়াও এবিলাক ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে দেখিছে নহয় আগতে মই বেলেগ এক্সপো চাইছো যদিও এইখন এক্সপো মানে বহুত বেছি বেলেগতকৈ বেলেগ আৰু বহুত ডাঙৰ চাওক আপোনালোকে কিমান ধুনীয়া লাগিছে ৰাতি লাইটিঙত আৰু ইয়াতে আপোনালোকৰ ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ পৰা বিপণীসমূহ আহিছে আৰু বিভিন্ন ধৰণৰ আপোনালোকে ইয়াত খাদ্য সোৱাদ ল'ব পাৰিব বেলেগ ৰাজ্যবিলাকৰ আৰু বহুত বেছি বেলেগ ধৰণৰ বস্তু ওলাইছে চাই থাকক আপোনালোকে ভিডিওটো মোৰ লগত মই দেখুৱাই গৈ আছোঁ আপোনালোকক এইফালে আছে এইবিলাক বেগ এইফালে আছে হোম ডেকোৰেশ্যনৰ বস্তু চাওক না চাওক কিমান মানুহ ভিৰ মই মানে আপোনালোকক কোনফালে ভিডিঅ' কৰি দেখুৱাম তেনেকুৱা নিচিনা লাগি গৈছে মানে ইমানে বেছি মানুহ আৰু বহুত বেছি ধুনীয়া আৰু এই দাদাৰ দোকানত আছে বাঁহ বেতৰ বস্তু এই কাপকেইটা বোলে দুটাত 150 টকা সৰু কেইটাত ভাল লাগিছিল কিন্তু নানিলোঁ আৰু চাইড হৈ গুচি আহিলোঁ সবে ফটো তুলি আছে আই লাভ Hunar Haat আমিও তুলি লম বলা দাদা কেনেকুৱা লাগিছে কোৱা দাদা কেনেকুৱা লাগিছে ভাল লাগিছে আমি এইফালৰ পৰা চাই আহোঁ বলা নাই এইফালৰ পৰা ওয়াও দেখ ইমান ধুনীয়া আছে আমাৰ আইডিয়া ফটো তুলি আছে ইয়াতে আৰু মই এই দোকানখনৰ বস্তুবিলাক ইমানেই ভাল লাগিছিল ন এনেকুৱা লাগিছিল যে মই গোটেই দোকানখন কিনি লৈ আহিম এই দোকানখনত গণেশৰ মূৰ্তি এটা ইমান ধুনীয়া লাগিছিল নহয় দামটো চাব ৰ'ব আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ দাম হৈছে 1,30,000 বহুত ধুনীয়া লাগিছিল কিন্তু পইচা নাই ল'ব ইমান দাম দি এই ষ্টলখন আহিছে অন্ধ্ৰ প্ৰদেশৰ পৰা আৰু ইয়াত যিবিলাক বস্তু দেখিছে নহয় গোটেইবোৰ লেডাৰৰ ওপৰত কাম কৰা আছে আৰু মই সুধিছিলোঁ এইটো দাম বোলে 2,500 টকা এফালে চাওক 11 মাৰ্চৰ পৰা 20 মাৰ্চলৈকে যিসকল ছিংগাৰে
গীত পৰিৱেশন কৰিব সকলোবিলাক ইয়াতে এনেকৈ দিয়া আছে আৰু এটা বস্তু দেখুৱাই আছোঁ ৰ'ব আপোনালোকক এইফালে চাই দিয়া এইফালে কি ওলাইছে ৰ'ব আপোনালোকক দেখুৱাই আছোঁ মই চাই কি ওলাইছে অদ্ভুত অদ্ভুত একদম মানে এইফালে চাওক এইফালে ইমান ওখ নাচি নাচি আহিছে হাই cute कितना वाला है 250 है 250 हाँ 350 ये सब हाँ पर पीस यार तीनों आएगा एक पीस का क्यूट और ऐसे बोल ভাল লাগিছে ন চিকেন কারি কোটি বিলাক भैया कितने का ये सब ये 1250 का 1250 का 1000 का हो जाएगा लास्ट चिकन करी कोटी 1250 बोला 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 भूख लगी से घुस के खाई लूँगी बता पाছত আকৌ দেখুৱাই আছোঁ আপোনালোকক চাই থাকক খানা আছে সেইটুকু কৰ্ণাৰত আছে বোলে নাই তো तो एफाले आछे फूड कॉर्नर तो आमी खाई लওঁ बहुत बेसी भूख লাগিছে तो एफाले आछे খোৱাৰ দোকানবিলাক বিভিন্ন ৰাজ্যৰ বিভিন্ন খাদ্য সম্ভাৰ আপোনালোকে ইয়াত সোৱাদ ল'ব পাৰিব ইয়াত আছে মণিপুৰ এফালে আসাম আৰু বহুত কিবা কিবি আছে বিহাৰ সবৰে আছে কিবা কিবি ইমান ভিৰ ফুড কৰ্নাৰতে আমি এটা অৰ্ডাৰ দিয়ে দিলে হ'ব মই কলে পাই নহল হৈছে আৰু লজি আমাক খোৱা পলু আছে পলু পুৰা মাছ পুৰা কি লাগে সব আছে চাও রাইস দিয়ে আজি ইয়াতে খোৱা মুস্কিল আছে দেই অৰ্ডাৰ ল'ব নোৱাৰিছে ইমানে ভিৰ তো ইমান এতিয়া আমি ইয়াত আৰু এটা দিছোঁ বিৰিয়ানী অৰ্ডাৰ ইমান কষ্ট যে আমি পাইছোঁ মানে লাইন লাগি এফালে भैया बिरयानी फुल प्लेट बिरयानी दम बिरयानी पैक करनी है खानी है खाना है
তো এইফালে আমাৰ বিৰিয়ানী তো আমি আমাৰ খানা আহিলে পুৰা মাংস মজা কেনেকুৱা এমেজিং টেষ্ট তো আমি খাই ল'লোঁ ফ্ৰাইপান খাব লাগিব মুখটো জ্বলি আছে ফ্ৰাইপান খাব লাগিব পিছত খাবি কেনেকৈ আৰু দৈ নহয় মাৱাৰী ৰব্বি কুলফি চাগে এইটো হয় কিনা এই কিনা नागपूर महाराष्ट्र ते पावभाजी खाऊ मला पंजाब 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 এতিয়া আমি পঞ্জাব ষ্ট'ৰ পৰা ল'ম এটা পৰঠা পৰঠাটো আমি ভিডিঅ' কৰা নহ'ল খোৱাত আৰু পৰঠাটোৰ নামো পাহৰি থাকিলোঁ এতিয়া মই গৈ আছোঁ ফ্ৰাইপান খাবলৈ লাইফত ফাৰ্ষ্ট টাইম ফ্ৰাইপান খাইছোঁ ভাবিছিলোঁ কিবা জ্বলিব নেকি একো নহ'ল তেনেকুৱা চাওক চাৰিওফালে কেৱল মানুহ আৰু মানুহেই ভালো লাগিছে পিছে মানুহৰ সমাগম মানুহ থাকিলেই ভাল লাগে নহয় জানো এই ষ্টলখন হৈছে গোৱাৰ পৰা চাওঁচোন কি কি আছে ইয়াত বহুত ধুনীয়া ধুনীয়া ষ্টনৰ জুৱেলাৰীজ কিছুমান আছে ভাল লাগিছে ন জুৱেলাৰীজবিলাক কিন্তু লোৱা নহ'ল আৰু একো চাই মাত্ৰ Till my shadow turns to sun rays and on we'll go through the wastelands, through the highways and on we'll go. তো আজি মই আপোনালোকক ইমানখিনিয়ে দেখুৱালোঁ এতিয়া আমি ওলাই আহিলোঁ হুনাৰ হাটৰ ভিতৰৰ পৰা গতিকে যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই